Kadabe kawitum Hansinan Jai Bharat Mata Ki Narendra Modi Dr. Himanta Biswa Aji Haramat Bidhanava Homoste Self Help Group সকলৰ কাৰণে 10,000 প্ৰত্যেকজন সদস্য সকলৰ কাৰণে আজি বিধান লোকসভা নিৰ্বাচনত হাৰৱাদ সমষ্টিত ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচন প্ৰচাৰ সময় মহিলাসকলৰ কাৰণে যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি আখৰে আখৰে প্ৰদান কৰাৰ কাৰণে আমি সকলোৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকৰ হাত চাপৰি মৰা এবাৰ আজি এই সভাত আমাৰ মাজত উপস্থিত থকা ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মঞ্চত উপস্থিত থকা 6 ST পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেন্সি সাংসদ অমৰ সিং কৃষ্ণ ডাঙৰীয়া সন্মানীয় বিধায়কসকল সন্মানীয় কাৰ্বি আংলং অটোনমাছ কাউন্সিল স্পিকাৰ ডেপুটি স্পিকাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিল মোৰ কলিগছ অনাৰেবল EMs NEC মঞ্চত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল আৰু হাৰৱাদ সমষ্টিৰ পৰা অহা প্ৰত্যেক চেল্ফ হেল্প গ্ৰুপ সভানেত্ৰী সম্পাদিকাকে আদি কৰি সদস্যসকল আৰু সন্মানীয় ৰাইজসকল পোনপ্ৰথমে মই আপোনালোকক আজি যিমানখিনি ইয়াত অহা সকলো জাতি জনগোষ্ঠী মহিলাসকলে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰ কাৰণে অসমৰ চিফ মিনিষ্টাৰ বনোৱাৰ স্বাৰ্থত আপোনালোকে সকলো ইয়াত অংশগ্ৰহণ কৰাৰ কাৰণে মোৰ ফালৰ পৰা আন্তৰিক কাৰ্ডম নমস্কাৰ খুলুমবাই জুহাই জুঠাই কিছুনাৰছ সন্মানীয় আইন মাতৃসকল আজি আপোনালোকে চাওক কাৰ্বি আংলঙত কংগ্ৰেছৰ সহনৰ অনুৰোধকৈ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত কাৰ্বি আংলঙত এটা পৰিৱৰ্তন আপোনালোকে দেখা পাইছে সকলো জাতি জনগোষ্ঠী একেলগে থাকি আমি কাৰ্বি আংলঙত চুকে কোণে সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কামবিলাকক হৈ আছে আপোনালোকে দেখা পাইছে চৰকাৰৰ বিনামূলীয়া আঁচনিবিলাকে যিটো আপোনালোকে পাইছে আপোনালোকে কোনে দিছে পৃথিৱীৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকক উপহাৰ দিছে সন্মানীয় আইন মাতৃসকল কাৰ্বি আংলঙত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত প্ৰত্যেক MEC সমষ্টিত যুৱক যুৱতীবিলাকক স্পৰ্টছৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ স্বাৰ্থত 10 কোটি কৰি 260 crore পুঁজি দিয়া হৈছে স্পেচিয়েল পেকেজ জৰিয়তে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে ডিফু মেডিকেল কলেজত আধাৰ স্থাপন কৰিছে আৰু ইনগ্ৰেশ্যন হৈছে আৰু প্ৰথমবাৰ এই বছৰ যোৱা বছৰ প্ৰথম বেচ MBBS 94 হৈছে 100% পাছ কৰিছে ডক্টৰ কোনে দিছে কোনে উপহাৰ দিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকে সকলো ছাত্ৰ ছাত্ৰী মানক আজি আপোনালোকে চাওক এই টকমকা য'ত আমি মিটিং হৈছে ইয়াৰ পৰা কাজিৰঙালৈকে 341 crore টকা দি নেশ্যনেল হাইৱে ষ্টেণ্ডাৰ্ড কাম চলি আছে ব্ৰেক টপিং কামত কৰি আছে
crore, 22 crore sab kune dise national highway rasta kato hote dichana pisra Dr. Himanta Biswa Sarma Dharia dise Atman Rai sab আজি Karbi Anglomot স্থায়ী শান্তি হৈছে কোনো অগ্ৰপন্থী নাই ইয়াত আপোনালোকে জানে যে 6টা অগ্ৰপন্থীসকলৰ লগত মিলিটেণ্ট গ্ৰুপৰ লগত আলাপ আলোচনা কৰি শান্তি চুক্তি কৰা হৈছে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ আৰু 6টা সংগঠনৰ লগত আলাপ আলোচনা কৰি মেমৰেণ্ডাম অফ সেটেলমেণ্ট Karbi Anglomot স্থায়ী শান্তি আমাৰ স্বাৰ্থত কোনে সহায় কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতকে বিচাৰে পিছে বলমামিয়াতক অন্যান্য ৰাইজসকল আজি হামৰে নিচিনা যে 10 বিঘা চিভিল হস্পিটেল হামৰে এতিয়া 200 ডিস্ট্রিক্ট হস্পিটেল কোনে উপহাৰ দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইনগ্ৰেচন হৈ গ'ল এতকে বিচাৰে পিছে অন্যান্য ৰাইজসকল আজি Karbi Anglomot পৰিৱৰ্তন আপোনালোকে দেখা পাইছে য'ত চেংথম সমষ্টিত ৱেষ্ট Karbi Anglomot গভৰ্ণমেণ্ট ডিগ্ৰী কলেজ সম্পূৰ্ণ হৈ গ'ল কোনে উপহাৰ দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ইচ্ছাৰে বিধান দলনে আকাম তাগেল আজি গভৰ্ণমেণ্ট ল কলেজ গাঁও কামুকামৰ পিএড কলেজ সুৰপথাৰৰ ইঞ্জিনিয়াৰিং কলেজ গোটেইখিনি কাম সম্পূৰ্ণ হৈছে গতিকে আজি Karbi Anglomot সকলো জাতি জনগোষ্ঠীৰ নাই আমি শান্তি আছো এনেধৰণৰ Karbi Anglomot পৰিৱৰ্তনৰ স্বাৰ্থত Karbi Anglomot সকলো জাতি জনগোষ্ঠীৰ